সঁচাকৈ বৰ বেদনাদায়ক এক ঘটনা। আজি হৈ যোৱা ৰঙিয়াৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাতিপুৱা ৫:২৫ হোৱা এই মৰ্মাহক এক্সিডেণ্টৰ ফলত যি প্ৰাণ গ'ল, সঁচাকৈ খুবেই বেদনাদায়ক। এনেকুৱা ঘটনা যাতে কাৰো লগতে নঘটে, সেয়েই আমি কামনা কৰোঁ। এই দুৰ্ঘটনাটো প্ৰায় ৰাতিপুৱা ৫:২৫ সংঘটিত হয়। নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী আল্ট্ৰা বাছখনে আৰু ৰং ছাইডৰ পৰা অহা গুৱাহাটী হৈ নলবাৰী পিনে গৈ থকা ৰাস্তাত এই সংঘৰ্ষ ঘটে আৰু এই সংঘৰ্ষৰ ফলত এটা মৰ্মাহক ঘটনা ঘটি যোৱাত এজন মানুহৰ মৃত্যুবৰণ কৰে আৰু সেই মানুহজন হ'ল আল্ট্ৰা বাছখনৰ ড্ৰাইভাৰ। আমি শুনিবলৈ পোৱা মতে ড্ৰাইভাৰজনে বাছখনৰ পৰা জঁপিয়াব খোজোতেই ট্ৰাকখনৰ পৰা অহা কয়লাই তেওঁক হেঁচি ধৰে, তাৰ ফলতেই তেওঁ মৃত্যুবৰণ কৰে। কথাতেই আছে নহয়, দাতাই দিলেও বিধাতাই নিদিয়ে। মৰ্মাহক ঘটনাটোত স্থানীয় ৰাইজে বহুখিনি সুবিধা কৰে, যাৰ ফলত সোনকালেই ডেড বডিটো ওলাবলৈ সক্ষম হয়। যিটো কাম প্ৰশাসনে কৰিব লাগিছিল, সেইটো কাম আজি প্ৰশাসনে কৰা দৃষ্টিগোচৰ আমাৰ দৃষ্টিত নহ'ল। এই দুৰ্ঘটনাটো হৈ যোৱাৰ প্ৰায় ৩-৪ ঘণ্টামান পলমকৈহে প্ৰশাসন উপস্থিত হোৱা দেখা পোৱা গ'ল। তাৰ পিছতো প্ৰশাসনৰ যিটো হেমাহি, তাৰ বাবেই বহুতো যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গ'ল, যাৰ বাবে স্থানীয় লোকেও প্ৰশাসনক লেলে চেচে কৰে। মাথো ইয়াত দেখা গ'ল প্ৰশাসনে হাত ধৰি থিয় হৈ থকাহে আৰু ইয়াৰ স্থানীয় লোকে নিজৰ কষ্টৰে ডেড বডিটো ওলোৱা, পানীত জঁপিয়াই হওক বা কোৰ মাৰি হওক আৰু যান জঁট সকলো পথ মুকলি কৰি দিয়া। তাৰ বাবে স্থানীয় লোকে প্ৰধানতে প্ৰশাসনক ওপৰত আস্থা নোহোৱা হৈ গ'ল। আৰু এই ঠাইতে এটা তিনিআলি হয়, তাত এটা খুবেই প্ৰয়োজন পুলিচ পইণ্টৰ, কিন্তু সেই ঠাইত পুলিচ পইণ্ট নথকাৰ কাৰণে সঘনে এনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটি থাকিবলৈ দেখা পোৱা গ'ল আৰু সদায় ২-৩টা মানুহৰ প্ৰাণহানি হয়। আৰু আপোনালোকে ভিডিঅ'টো লক্ষ্য কৰিলে ভালদৰে দেখিব কেনেকুৱা ধৰণৰ এটা বেদনাদায়ক ঘটনা। যেতিয়ালৈকে এইখিনি ঠাইত ট্ৰাফিক পুলিচৰ ব্যৱস্থা নকৰে বা পুলিচ পইণ্টৰ ব্যৱস্থা নকৰে, তেতিয়ালৈ এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকিব, কিয়নো এই ঠাইবোৰত সঁচাকৈ ট্ৰাফিক পইণ্টৰ প্ৰয়োজন আৰু বিশেষকৈ ৰং ছাইডেৰে অহা গাড়ীবোৰৰ বাবে এনেকুৱা ধৰণৰ মৰ্মাহক ঘটনাবোৰ ঘটি থাকিবলৈ পাইছে। কিন্তু আমি সঁচাকৈ শলাগ ল'ব লাগিব ৰঙিয়াৰ বালাবুনগাঁওবাসীক, কিয়নো তেখেতসকলৰ অশেষ প্ৰচেষ্টাৰ ফলত যিজন মানুহৰ মৃত্যুবৰণ ঘটিছিল, তেখেতৰ শটো ওলাবলৈ অশেষ যত্ন কৰি তেখেতসকলে উলিয়ায় আৰু ৰাস্তাৰ যান জঁটৰ জামটো ভাঙিবলৈ সক্ষম হয়, যিটো প্ৰশাসনে কৰিব লাগিছিল। একেবাৰে ভয়ানক অক্সিডেণ্ট হৈছে। নলবাৰী ফালৰ পৰা অহা আল্ট্ৰা বাছখনে ৰং ছাইডেৰে আহি থকা কয়লা ট্ৰাকখনক খুন্দোৱাৰ ফলত বেয়াকৈ এক্সিডেণ্টৰ ফলত এজন মানুহ এতিয়া ট্ৰাকৰ তলতে সোমাই আছে বুলি আমি জানিব পাৰিছোঁ।
আৰু এইটো সাধাৰণতে প্ৰশাসনৰ বহুত ডাঙৰ ক'ব গ'লে, কাৰণ সদায় সঘনেই ইয়াত ৰং চাইডে অহাৰ কাৰণে এক্সিডেণ্টবোৰ হৈ আছে। তাৰ বাবে প্ৰশাসনে এটা সুস্থ মনেৰে এটা সিদ্ধান্ত ল'ব লাগে আৰু ইয়াত পইণ্ট এটা খুবেই দৰকাৰ বুলি আমি